হেল্ল' ভিউৱাৰ্ছ, আজি আমাৰ অনুভৱটো সজোৱা হৈছে বন্দিতা বৰগোহাঁইৰ এটি কবিতাৰে। এই মুহূৰ্তত যদি মই আপোনালোকক সোধোঁ যে প্ৰেম হ'ব পৰা এটা বয়সৰ সীমাৰ কথা কওকচোন, আপুনি হয়তো পোনছাতেই ক'ব প্ৰেমত আকৌ বয়সৰ সীমা কি? যিকোনো বয়সত বা যিকোনো সময়তে হ'ব পাৰে প্ৰেম, কিন্তু আমি তাৰ পাছতো কওঁ প্ৰেমক অনুভৱ আমি সকলো সময়তে কৰিব পাৰোঁ, অথচ আমি এটা সময়ৰ পাছত সেই অনুভৱটোৰ নাম দিব নোখোজোঁ, জোৰকৈ বান্ধি ৰাখোঁ নিজক। আজি আমালৈ কবিতা প্ৰেৰণ কৰা কবিগৰাকীৰ অনুভৱো ঠিক তেনেকুৱাই। আহকচোন শুনো তেওঁৰ কবিতাটি। আজিৰ কবিতা, আপুনি আকৌ প্ৰেমত পৰিব বিচাৰে। কবি বন্দিতা বৰগোহাঁই। আপুনি প্ৰেমত পৰিব বিচাৰে। আপুনি প্ৰেমত পৰিব বিচাৰে আকৌ এবাৰ। নীলাৰ প্ৰেমত, সেউজীয়াৰ প্ৰেমত, অথবা ফুটফুটীয়া ৰঙীন পখিলাজনীৰ প্ৰেমত। আপুনি প্ৰেমত পৰিব বিচাৰে আকৌ এবাৰ। নিজান উজাগৰি ৰাতিবোৰৰ, শুকান ফাগুন বা সেমেকা আহিন মূৰৰ। আপুনি প্ৰেমত পৰিব খোজে। আপুনি আকৌ আঁকিব খোজে আৱেগত কঁপি থকা অনুভৱবোৰ, দুখবোৰ, সুখবোৰ। নিৰ্বাক হৈ চাই থাকে নদীৰ পাৰৰ ছাট লুকোৱা অনুভৱবোৰ, সপোনবোৰ। নিৰ্বিকাৰ হৈ শীতৰ সজল চকুবোৰ আপুনি চাই থাকে। আপুনি আকৌ প্ৰেমত পৰিব বিচাৰে সেই সৰল উদ্বাউল বুকুবোৰৰ দৰে, কিন্তু আপোনাৰ প্ৰেম নহয়, আপুনি আকৌ প্ৰেমত নপৰে। এয়া আছিল আমাৰ আজিৰ অনুভৱ। আমি প্ৰত্যেকক এবাৰ এৰি দিয়া উচিত সময়ৰ সোঁতত, বতাহৰ দিশত আৰু নিজৰ মনৰ বাটত। আপোনালোকেও ভাবে নেকি প্ৰেমৰ বাবে এটা নিৰ্দিষ্ট বয়সৰ সীমা থাকে? কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ। কৈ থৈ দিওঁ, আপুনি তেতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।